অসম ভাৰতৰ উত্তৰ পূব প্ৰান্তৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ তথা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজৰ ঐক্যতাৰ মিলনভূমি। সৃষ্টিৰ আদিৰে পৰাই অসম নদীমাতৃক দেশ। অসমৰ বুকুজুৰি বৈ আছে অলেখ নদ নদী আৰু জান-জুৰি। ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত অসমেই হৈছে আটাইতকৈ বেছি বানপানী আসক্ত প্ৰদেশ। বৰ্ণাতীত কালৰে পৰাই অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক জনজীৱন বানপানীৰ দ্বাৰা সকৰুণভাৱে প্ৰভাৱিত হৈ আহিছে। ই হ'ল অসমৰ এক স্বতঃস্ফূৰ্ত প্ৰাকৃতিক বিপৰ্যয়। অসমৰ যোৰহাট জিলাৰ ব্ৰহ্মপুত্ৰৰ নিচেই দাঁতিকাষৰীয়া এখন গাঁও হৈছে দাইনিজান গাঁও। প্ৰত্যেক বছৰে বাৰিষা বানপানীয়ে জুৰুলা কৰা এই গাঁওখনৰ ৰাইজসকল বানপানীৰ কবলত পৰি প্ৰায় 1991 চনমানত অন্য ঠাইলৈ যাবলৈ বাধ্য হয় যদিও নতুন ঠাইখনত কিছুমানে নিজক সংযত কৰিব নোৱাৰি পুনৰ নিজ গাঁৱলৈ উভতি আহি বসতি স্থাপন কৰে। বানপানীয়ে জুৰুলা কৰা এই গাঁওখনৰ লোকসকলে নদীখনৰ ওপৰত ভিত্তি কৰিয়েই অতীতৰে পৰা তেওঁলোকৰ জীৱন প্ৰণালী চলাই আহিছে। পানীত উটি অহা কাঠ, বাঁহ সংগ্ৰহ কৰাৰ লগতে নদীত ধৰা মাছ পুঠি বিক্ৰী কৰিও দুবেলা দুমুঠি খাবৰ বাবে ধন উপাৰ্জন কৰে। কিন্তু বৰ্তমান এই মহামাৰীৰ সময়ছোৱাত তেওঁলোক এই উপাৰ্জনৰ পৰাও বঞ্চিত হ'ব লগা হৈছে। আমাৰ গাঁওখন ইয়াৰ মানুহ নহয় প্ৰকৃততে। আগত এইবোৰ কুমাৰ সম্প্ৰদায়ৰ মানুহ আছিলে। মান ভগনত ইয়াৰ পৰা মানুহ ভাগি গ'ল। চাৰিগাঁৱৰ পৰা মানুহ আহি পেলাই আমাৰখন গাঁও চাৰিগাঁৱৰ পৰা আহিছিলে। আহি পেলাই ইয়াত বাসিন্দা হ'ল, বহিলে। তাৰে কিছুমান মানুহ এতিয়া 2-3 ঠাইত সংস্থাপন হৈছে। কিছুমানে নিজৰ সম্পত্তি কিনি অৰ্থ ভাল থকাখিনি নিজে আঁতৰি গৈছে দেই, সেইখিনি। তাৰপিছত বাকী আমিখিনিও পাইছিলোঁ সংস্থাপিত, কিন্তু আমি খাব নোৱাৰি পেলাই অকণমান অসুবিধাৰ কাৰণে আমি উভতি আহিলোঁ। আহি পেলাই ইয়াতে পুৰণা জেগাতে বসবাস কৰি আছোঁ। তাৰপিছত বানপানী আমাৰ 30 বছৰ আজি খেতিয়েই নাই। আজি 30 বছৰ আমাৰ খেতি নাই। বাম খেতিৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই আমাৰ মানুহখিনি জীৱিকা নিৰ্বাহ কৰে। তাৰপিছত বেপাৰ নিজৰ 2-এটা লৈ এই সৰু সৰু কোম্পানী কামত সোমাই পেলাই আত্মনিয়োগ কৰিছে, পৰিয়াল চলাইছে। তাৰপিছত ৰাইজৰ অলপ বানপানী আমাক মাজে মাজে আহি খুব দিগদাৰ কৰিছে। 65 চনৰ পৰা বানপানী আহি আছে। 65ত আহিছে, 91ত আহিছে। 91 চনতে আমাক পুনৰ সংস্থাপন কৰিছিলে। ইয়াত 250মান ভোটাৰ আছিলে। এই আটাইকেইটা ভিতৰত, গাঁৱৰ ভিতৰত 250মান ভোটাৰ আছে। বাসিন্দা হিচাপত মোৰ টোটেল ফিগাৰটো মনত নাই দেই, পুৰা সংখ্যাটো। তাৰপিছত এই প্ৰাইমেৰী স্কুল এখন আছে বৰ্তমান, অন্য স্কুল নাই। এই এম ই স্কুল, হাই স্কুলৰ কাৰণে ল'ৰা ছোৱালী বহুত দূৰ খোজকাঢ়ি যাব লাগে। কমেও 5 কিলোমিটাৰ ওপৰত খোজকাঢ়িব লাগে দেই। প্ৰাইমেৰী স্কুল এখনকে আছে। অলপ যেনিবা চৰকাৰে ভালকৈ বানপানী জেগাৰ কাৰণে পকাকৈ বনাই দিলে, দুমহলীয়া কৰি দিলে। তাৰপিছত বৰ্তমান অন্য তেনেকৈ সা সুবিধা পাইছে বৰ্তমান চৰকাৰৰ পৰা। ঘৰ দুৱাৰ পাইছে 2-4 ঘৰে। তাৰপিছত এইবিলাকে চাউলপাত বানপানীৰ কাৰণেও পাইছে, আৰু হেৰিয়াৰ কাৰণেও এই অসুখৰ কাৰণেও পাইছে। মানুহ যে যাব নোৱাৰে উপাৰ্জন কৰিবলৈ ক'ভিডৰ কাৰণে, সেইকাৰণে চাউলপাত চৰকাৰে যোগান দিছে। তাৰপিছত এই বানপানী আমাক বেলেগ ধৰণে যোৱা বছৰ ডাঙৰ বানপানী ঘৰ দুৱাৰ প্ৰত্যেকে তল গৈছে। মোৰ বনাই দিয়া চাংঘৰটো মোৰ তল গৈছে। তাত 4 ইঞ্চি পানী হৈছে। এইখিনি আৰু বিজুলী যোগানটো দিছে ৰাইজে। আজি 3-4 বছৰমান হৈছে বিজুলী যোগানটো দিছে। আগত নাছিলে বাৰু এইবিলাক।
তাৰপিছতে আৰু এই আগলৈকে দানিগাঁও নিমাতীৰ পৰা ধৰি অকণমান পকা ৰাস্তা বনাই দিছে। এইকণ ভৱিষ্যতে হোৱাৰ আশা বুলি কৈছে, হ'ব বুলি কৈছে। এতিয়া কিমান দিন লাগে সেইটো আৰু চৰকাৰ হাতৰ আঁচনিহে আমি গম নাপাওঁ। সেয়াই গৰু ছাগলী দুই এজনৰ হৈছে। যোৱা বছৰ মোৰ ঘৰৰ ওচৰৰে এই মানে তেওঁলোকৰ ম'হ পোৱালি, খেৰুৱা ম'হ পোৱালি হানি হৈছে, গৰু হানি হৈছে, খাবলৈ নাপাই পেলাই দুৰ্বল হৈ পেলাই পৰি পেলাই তেনেকুৱা মানে গৰু ম'হ হানি হৈছে। আৰু এজন ল'ৰাৰ দুজনী তিনিজনীমান ম'হ তেওঁলোকৰ মানে হেৰি আৰু ডাঙৰ অসুখ হৈ পেলাই ডক্টৰলৈ গৈ বচাব নোৱাৰিলে। তাৰপিছত এতিয়া তেওঁলোকৰ ম'হ পুহিবলৈ জেগা নাই। আছে 4জনৰ ল'ৰা ম'হ আমগুৰি চাপৰিত থয়গৈ। এতিয়া দুবাৰ দিনীয়া তেওঁলোকে অহা যোৱা কৰিব লাগে। কষ্ট কৰি মানে ৰাখিছে আৰু ম'হ চব, গৰু ৰাখিছে। কিন্তু বলদ গৰু হেৰি হয়, খেতি ছিজনত ৰাখে, বাকী খেতি আদায় হ'লে বেছি দিয়ে। অকণমান গৰু ছাগলী ইয়াত মানে পঢ়াটো অকণমান ঘাঁহৰ কাৰণে দিগদাৰ। দুইফালে এতিয়া পানী হৈ যায়তো, তোমালোকে এতিয়া পানী নেদেখিলাহি। এইবাৰ পানী ডাঙৰ পানী নাই হোৱা, টান সৰু পানী হৈ গৈছে। তেতিয়া ৰাইজৰ গৰু মানে বান্ধিবলগীয়া হয়, বিপদজনক হয়, ঘাঁহ পানী দিগদাৰ হয়। তেতিয়া ৰাইজে আকৌ চৰকাৰে অকণমান দানা পানী যোগান ধৰে আৰু পৰিচলিত চাপৰ টাপৰ দি এনেকুৱাবিলাক হৈছে। গাঁৱৰ পৰিৱেশ একেবাৰে বেয়া। এই দেখিছাই নহয়, এতিয়া এয়া মথাৰি আহি গ'ল, এয়া তাত পানী হৈছে, তাততো পানী ফিলাপ ভয়ংকৰ হৈ আছে, পানীয়ে ভয়ংকৰ ৰূপ ধৰি আছে। এতিয়াতো আকৌ ডিব্ৰুগড়ত পানী বাঢ়ি আছে বুলি কৈছে। তাকে আমিনো কি কৰিম কি নকৰিম, আমাৰ তাৰমানে কোনো উপায় নাইকিয়া হৈছে। আমাৰ ভাইটি, আমাৰ তাৰমানে আমি এতিয়া আৰু যেনে তেনে আছোঁ আৰু এতিয়া আৰু আমাৰ টোপনি নাযায় আৰু এই ভৰ বাৰিষা টোপনি নাযায়। ল'ৰা ছোৱালীকে ৰখাম নাই, গৰু গাই ক'ৰবাত কিবা এটা হ'লে গৰু গাইকে ৰখাম নাই, নাও দুনিকে চাম নাই, আমি মানুহকে চাম নাই। আমাৰ কোনো ফালৰ পৰা আমাৰ উপায় নাইকিয়া। আমাৰ তাৰমানে চৰকাৰৰ ফালৰ পৰা একো সুবিধা পোৱা নাইকিয়া। এতিয়া কি কৰিবা, আমি চৰকাৰৰ ফালৰ পৰা এতিয়া চৰকাৰনো কি দুখ দিম, আমিনো কি কৰিম, আমি একো উপায় পোৱা নাই। কেলৈ আমাৰ কোনো ফালৰ পৰা তাৰমানে অফিচাৰ নাই, আমাৰ কোনোবা এজন তাৰমানে ভাল মানুহ নাই, কিবা এটা কৰি পিনে চৰকাৰৰ ফালৰ পৰা দি সুবিধা এটা কৰি দিব যে ৰাইজক, সেইফালৰ পৰা কেনেও সুবিধা পোৱা নাই আমি। এতিয়া কি কৰিবা, এইটো আছোঁ আৰু এয়া কৰি আনিছোঁ। ভৰ বাৰিষা গৈছোঁ, এতিয়া তেওঁকে আমি বুকত লৈ গৈছোঁ, ব্ৰহ্মপুত্ৰৰ পানী বুকত লৈ ঢৌৱে ঢাপৰে আমি এতিয়া এইভাগে খৰিখে আনি পিনে এতিয়া বিক্ৰী কৰি ল'ৰা ছোৱালীক প্ৰৱৰ্তন কৰিবলগীয়া হৈছে। আমাৰ কোনোফালে আমাৰ উপায় নাইকিয়া হৈছে। এতিয়া কি কৰিবা, আমিতো ক'ব এতিয়া পৰা নাইকিয়া। যদি ডাঙৰ অফিচাৰ এটা থকা তেতিয়া ক'লে এতিয়া তহঁতি আমুকটো কত, তেতিয়া আমি কিবা এটা কৰিব পাৰিলোঁ। এতিয়া আমাৰ কোনো ফালৰ পৰা ডাঙৰ মানুহ এজন নাই, ভাল পঢ়া শুনা জ্ঞানী মানুহজন নাই, কোনোবা মাষ্টৰ এটাকে নাই, কোনোবা ভাল চাকৰি এটাকে নাই। আমি আৰু খৰিকটীয়া আৰু হাজিৰা কৰি খোৱা মানুহ। আমি এই দানিগাঁও, গোহাঁইগাঁও, মুছলিম গাঁও, এয়া গৰীয়া বগাৰ, আমি এই 4খন গাঁৱৰ মানুহ। আমি এনেকৈয়ে তাৰমানে আৰু পানীতে আৰু তেওঁকে বুকতে দি আমি ল'ৰা ছোৱালী লামুৰি চবকে পুহি মেলি পোহপাল কৰি আছোঁ। উপায় আমাৰ ক'বলগীয়া একো নাই। উপায় মই এই অতীজৰ পৰা আমি এনেকৈ চলি আছোঁ। উপায় নাই আমাৰ কেনেও। আমাৰ এতিয়া চব আৰু নিৰুপায়। এতিয়া গাঁৱৰ শিক্ষা দীক্ষাবিলাক কেনেকৈ এতিয়া জানিলে নহয়। এতিয়া লকডাউনত হৈ গ'ল, লকডাউন হৈ যোৱাৰ পেলাই স্কুল কলেজ চব বন্ধ হৈ গুচি গ'ল। এতিয়া ল'ৰা ছোৱালী কেনেও পঢ়িব নোৱাৰা হ'ল, চবটো ঘৰতে থাকিব লাগে। কিছুমানে মেট্ৰিক দিব লাগিছিলে, মেট্ৰিকটো দিব নোৱাৰিলে। কিছুমানে পৰীক্ষা দিব লাগিছিলোঁ বা 10ৰ পৰীক্ষা তেওঁলোকে দিব নোৱাৰিলে। এতিয়া দিব নোৱাৰা চকটোত কি কৰিবা, তাৰ এই আৰু কেনেকুৱা আমাৰ উপায় নকৰাকৈ চবেই আৰু ঘৰে ঘৰে আৰু ল'ৰা ছোৱালীবিলাকে নিজেই পঢ়িছে। আজি কোনোবা এটাই পঢ়িছে, কোনোবা এটা স্কুল কলেজ এতিয়া নায়েই। এই তেনেকৈ পঢ়ি মেলি আছে আৰু এনেকৈ আমাৰ কেনেও উপায় নাই। উপায় এতিয়া চিকিৎসামূলক এতিয়া চৰকাৰৰ ফালৰ পৰা এতিয়া কি কৰিবা, এতিয়া হোৱা ভেকচিন বেজি দিলেহি এটা এতিয়া ভেকচিন বেজি দিয়াৰ পাছত আমি দেখিছোঁ গাঁওবিলাক আমাৰ সদায় দুৰ্বল হৈ আছে। আগত খৰি কাটি খাওঁ যদিও আমি ইমান জোৰ কৰোঁ, এতিয়াতো দেখিছোঁ ভেকচিন বেজি দিয়াৰ পৰা ৰাতি ভৰিয়াত বিষাব, গা বিষাব, কেনিবাতি কিবা এটা ঘৰত বহি থাকিলে উঠিবলৈ মন নাযায়। সেই তেনেকুৱাহে হৈ আছে। আগৰ পৰিৱেশটো আমি যেনেকৈ পাইছিলোঁ, এতিয়া এই পৰিৱেশটো ভাল পোৱা নাই। তেনেকুৱাতো সেই তাৰমানে আমাৰ পৰিস্থিতি চলি আছে। এতিয়া কেনেকৈ কি কৰিম কি নকৰিম, আমাৰ উপায় নাইকিয়া হ'ল। উপায় এতিয়া কোনোবা এজন আহিছে, কিবা এটা হৈছে, ক'ৰবাত কিবা এটা হৈছে, সেইবিলাক আমাৰ তাৰমানে আৰু দেখিলোঁ। আমি ভেকচিন বেজি নলওঁ বুলি ভাবিছিলোঁ, এতিয়া ভেকচিন বেজি এটা চৰকাৰৰ পৰাই চবকে সকলোকে দি দিলে। এতিয়া দিয়াৰ পৰা আমি দেখিছোঁ আগত যেনেকৈ শৰীৰটো আছিলে, এতিয়া শৰীৰটো দুৰ্বল হৈ পাইছোঁ। এতিয়া দেখিছোঁ নিজৰ গিলাচত চালে নিজে খিনাইছোঁ বুলিহে ভাবোঁ। হাত ভৰিবিলাক তাৰমানে কোনোবা বিষাব, কোনোবাটো কৰিব। খৰি কাটি থাকিলেও আমাৰ হাত ভৰি নিবিষায়। এতিয়া ভেকচিন বেজি লোৱাৰ পৰা এতিয়া মানুহবিলাক এতিয়া তেনেই দুৰ্বল। এতিয়া কি কৰিবা,
একো উপায় নাইকিয়া হৈছে আৰু তোমালোকে যদি ক'ৰবাত যদি কিবা এটা পোৱা তেতিয়াহ'লে তোমালোকৰ সহায় সাৰথি কৰিব পাৰা আমাৰ ফালৰ পৰা তোমালোকক আমি সহায় সাৰথি কৰিব নোৱাৰোঁ তোমালোক যেতিয়া আমাক কিবা এটা চাবৰ কাৰণে আহিছা তোমালোকে যদি কিবা এটা অনুগ্ৰহ কৰি তোমালোকে কিবা এটা দিব পৰা তোমালোকৰ ওপৰত কথা উপায় আমাৰ ফালৰ পৰা একো নাইকিয়া হৈ গৈছে আৰু আমাৰ উপায় নাই আমি হাঁহ চৰিবলৈকে তুঁহগুৰি দিম নে গৰু গাইকেইটা দানা পানী দিম নে নিজৰ ঘৰকে ল'ৰা ছোৱালীকেইটা ভাত দিম নে আৰু নিজেই এফালে ভাত খাম নে সেই তাৰমানে কোনো উপায় নোপোৱা হৈছে উপায় এয়া এতিয়া ক'ত যাবা ক'ত হাজিৰা কৰিবা কি কৰিবা মাছ পুতি আনি মাছমৰীয়া মানুহ মাছ নাই এতিয়া খৰিকটীয়া মানুহ খৰি নাই এতিয়া এয়া খৰিকে আজি এমাহ হৈ গ'ল আনি থোৱা এতিয়া বিক্ৰী বাৰ্তা নাই এই কণ্ট্ৰল চাউলকেইটা যদি খাব লাগে যদি আধা কেজি খাইছোঁ এপোৱা উপায় তেনেকৈ এতিয়া পেট পটন কৰি আছোঁ এই ল'ৰা ছোৱালীবিলাকৰ খেতি আমাৰ কেনে উপায় নাইকিয়া হৈছে আৰু উপায় আছোঁ আৰু যদি আছোঁ আমাৰ ভগৱন্তই যেনেকৈ আৰু স্বৰ্জন কৰিলে তেনেকৈ আৰু এতিয়া আৰু তোৰ থাকিব লাগিবই যিকেইটা দিন আছোঁ আৰু এই তাৰমানে আৰু থাকিব লাগিব আৰু উপায় নাইকিয়া হৈ গৈছে আমাৰ এয়া দেখিলে নহয় গাঁৱৰ এতিয়া গৰু গাই এতিয়া দানাকে দিবনে এতিয়া ল'ৰা ছোৱালীয়ে বাটেকে দিব নে এই হাঁহ কুকুৰাকে এফালে চাউল কেইটামান আনি বা দানাকে কেইটামান আনি দিবই পাৰে আমাৰ কেনো উপায় নাই এইফালেও পানী সিফালেও পানী মাজতে মথাউৰিটো আছে এতিয়া আমি মথাউৰিতহে উঠি থাকিবলগীয়া হৈছে উপায় এতিয়া আৰু আমাৰ কেনেও ৰাস্তা নাই আছে ৰাস্তা আমাৰ এইটোৱেই যে দৌৰ মাৰি ক'ৰবাত যাম ক'ৰবাত আমি ক'ৰবাত জেগা পাম তাত আমাৰ তেনেকুৱা আমাৰ কেনেও উপায় নাই উপায় আমি মথাউৰিতে থাকিম মথাউৰি ডুবি গ'লেও আমি মথাউৰিতে থাকিব লাগিব এই নাৱতে ল'ৰা ছোৱালীক ৰখাব লাগিব নিজেই পানীত পৰি হ'লেও ল'ৰা ছোৱালীক ৰখাব লাগিব উপায় হাঁহ গৰু ছাগলী সেইবিলাকলৈ বাদেই দিব লাগিব এতিয়া পানীৰ তাৰমানে যিটো হিচাপত উঠি আহিছে এতিয়া ডিব্ৰুগড়ত শুনিছোঁ এতিয়া পানী ভয়ংকৰ পানী হৈ আহিছে এই পানী এতিয়া বাঢ়িয়ে আছে ৰাতিপুৱাৰ পৰা পানী জোৰত বাঢ়ি আছে পানী এতিয়া কৰিবা কি আমাৰ আৰু পৰিৱেশটো উপায় এয়াই দেখিলাই নহয় আমাৰ গাঁও ইমূৰৰ পৰা সিমূৰলৈ তুমি গাঁও এনেকুৱাই দেখি যাবা আৰু আমাৰ কেনেও উপায় নাইকিয়া উপায় ল'ৰা দামুৰি কেনেকৈ ৰখাম কি কৰিম গৰু গাইক ৰখাম কেনেকৈ এই উপায় নাইকিয়া উপায় আৰু যেনে তেনে আমি আৰু মানুহে ক'ব লেখীয়া আৰু ডিঙিটোতে মূৰটো লগাই আৰু আমি আৰু আছোঁ আৰু উপায় নাইকিয়া হ'লে উপায় এতিয়া দেখিলাই নহয় খৰিকটীয়া মানুহ এতিয়া খৰি কাটিছোঁ এতিয়া ভাত খাইছোঁ এতিয়া খৰি বিক্ৰী যোৱা নাইকিয়া আকৌ কালিলৈ কোনোবা ঘৰত বিচাৰি ক'ত পাবা উপায় এয়াহে দেখিছা আৰু যে কাৰোবাৰ ঘৰত যাওঁ চাউল 1 কেজি আনো খাওঁ চবৰতো পৰিৱেশ একেই এই দেই তাৰমানে জীৱন ধাৰণ কৰি আৰু ভগৱানকে আৰু হাত পেলাই আছোঁ আৰু ল'ৰা ছোৱালী আৰু তাৰমানে আৰু বুকতে লৈ উপায় নাই কেনেও উপায় নাই উপায় বহুত তাৰমানে আৰু ঘূৰিলোঁ গৰুত মেলিলোঁ একো কেনেও উপায় নাপালোঁ আৰু উপায় এতিয়া আৰু এই আমাৰ মথাউৰিটোকে আমি আৰু বুকত লৈ আৰু ব্ৰহ্মপুত্ৰৰ পানী আৰু কাষত লৈ আছোঁ আৰু বৰ্তমান আমাৰ ইয়াত মোৰ শৈশৱকালৰ মনত পৰাৰ পৰাই বানপানীৰ প্ৰভাৱ আমাৰ পৰি থাকে 1987 চনৰ আগত প্ৰথম আমাৰ ইয়াত গোহাঁই গাঁৱত যিটো ৰেলৱেৰ দেৱাল আছিল তাত খহনীয়া হৈছিল আৰু তাত বানপানী ভাঙি পেলাই আমাৰ পথাৰত পানী সোমাইছিল আৰু তেতিয়া আমাৰ বাসস্থানবিলাকত পানী সোমাইছিলে 88 চনত পুনৰ আকৌ দাইনিগাঁৱৰ মাথাউৰিয়েদি পানী ভাঙি পেলাই আমাৰ যি যোৰহাট জিলাৰ সংযোগী পথ এই বৰালি মাথাউৰি এটা আছিলে সেই মাথাউৰিটো প্ৰবল ব্ৰহ্মপুত্ৰৰ খহনীয়াত পৰি পেলাই সোঁতত উটি গৈ এই আমাৰ কল্যাণী ফিল্ডলৈকে পানী পাইছিলেগৈ যোৰহাট জিলাৰ পুনৰ বানপানী শুকোৱাৰ পিছত 1990 চনত চৰকাৰৰ ফালৰ পৰা আমাৰ ইয়াৰ 365টা পৰিয়ালক তিয়ক কলীয়াপানী নামৰ ঠাইত সংস্থাপিত কৰিলে তাত কিছু সংখ্যক লোকে সংস্থাপন লৈ পেলাই বসবাস কৰি আছে আৰু কিছুমানে তাত পুনৰ সংস্থাপনত তিষ্ঠ দিব নোৱাৰি পেলাই আমাৰ ইয়াৰ অঞ্চলত পুনৰ আকৌ বসতি স্থাপন কৰি আছে তেতিয়াৰ পৰা আমাৰ এই ব্ৰহ্মপুত্ৰৰ জেগাকণত ব্ৰহ্মপুত্ৰৰ পানী বেছিকৈ হ'বলৈ ধৰিলে যিমান সময় গৈ আছে সিমানে ইয়াত প্ৰতি বছৰে বানপানী প্ৰকোপ বেছি হ'বলৈ ধৰিছে তথাপিতো আমাৰ ইয়াত থকা মানুহবিলাকে ব্ৰহ্মপুত্ৰৰ পাৰতে বসবাস কৰি আমাৰ এই পথাৰত ৰবি শস্য দিনত খেতি পথাৰ কৰি পেলাই আমি জীৱিকা নিৰ্বাহ কৰি পেলাই আমি দিন অতিবাহিত কৰিবলগীয়া হৈছে প্ৰতিটো সমস্যাৰ সমাধান থকাৰ দৰে
এই ঠাইখনৰ সমস্যাটো ৰোধ কৰাৰো নিশ্চয় উপায় আছে। এই বানপানী নিয়ন্ত্ৰণ কৰিবৰ বাবে অসম চৰকাৰে যদি সহায় সহযোগিতা আগবঢ়ায় তেন্তে অসমৰ এখন উল্লেখযোগ্য লেখত ল'বলগীয়া গাঁও হিচাপে পৰিগণিত হ'ব এই দাইনিজান গাঁও।